আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল? অপশ্যন 1 1940 চন, 2 1942 চন, 3 1948 চন আৰু অপশ্যন 4 1947 চন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 1942 চনত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ বেছি এলুমিনিয়াম ক'ত পোৱা যায়? অপশ্যন কেইটা হৈছে চীন, ভাৰত, পাকিস্তান আৰু ৰুছ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে 1 চীন দেশত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আটাইতকৈ কম বয়সতে ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হৈছিল? অপশ্যন 1 ৰাহুল গান্ধী, 2 মনমোহন সিং, 3 ৰাজীৱ গান্ধী আৰু অপশ্যন 4 নৰেন্দ্ৰ মোদী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 ৰাজীৱ গান্ধী। 4 নম্বৰ প্ৰশ্নটো হৈছে আপোনালোকৰ বাবে কৰোনাৰ ভেকচিন পোনপ্ৰথমে কোনখন দেশে উদ্ভাৱন কৰিছিল? অপশ্যন 1 চীন, 2 ভাৰত, 3 ৰুছ আৰু 4 জাপান। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে 3 ৰুছ দেশে। 5 নম্বৰ প্ৰশ্নটো হৈছে আপোনালোকৰ বাবে পাকিস্তানৰ ৰাষ্ট্ৰীয় ফল কি? অপশ্যন 1 আঙুৰ, 2 আম, 3 লিচু আৰু অপশ্যন 4 হৈছে আপেল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 আম। প্ৰশ্ন নম্বৰ 6 বীণাপাণি কোনগৰাকী দেৱীৰ অন্য এটা নাম? ইয়াত অপশ্যন আছে দুৰ্গা দেৱী, অপশ্যন 2 লক্ষী দেৱী, অপশ্যন 3 সৰস্বতী দেৱী আৰু অপশ্যন 4 সীতা দেৱী। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে 3 সৰস্বতী দেৱী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আপোনালোকৰ বাবে হাতীৰ মুঠ জীৱনকাল কিমান? অপশ্যন 1 45 বছৰ, 2 50 বছৰ, 3 57 বছৰ আৰু অপশ্যন 4 55 বছৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন 3 57 বছৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বত এনেকুৱা কোনখন দেশ আছে য'ত এখনো নদী নাই? অপশ্যন 1 চীন, 2 ভাৰত, 3 চৌদি আৰৱ আৰু অপশ্যন 4 হৈছে আমেৰিকা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 3 চৌদি আৰৱ। 8 নম্বৰ প্ৰশ্নটো আপোনালোকৰ বাবে লৈ আহিছোঁ যে এনেকুৱা কি গছ আছে য'ত আমি উঠিব নোৱাৰোঁ? অপশ্যন 1 নিম গছ, 2 কলগছ, 3 আম গছ আৰু অপশ্যন 4 ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হয়তো আপোনালোকে ইতিমধ্যে গম পাইছে যে কলগছ হৈছে এনেকুৱা এবিধ গছ য'ত আমি উঠিব নোৱাৰোঁ। নেক্সট প্ৰশ্নটো হৈছে আপোনালোকৰ বাবে পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ কোনখন? অপশ্যন 1 ভাৰত, 2 জাপান, 3 চীন আৰু অপশ্যন 4 ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চীন দেশ। এনেকুৱা ধৰণৰ কিছুমান ইণ্টাৰেষ্টিং প্ৰশ্নৰ উত্তৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱীসকললৈও মোৰ চেনেলটো শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টো শেষৰটো প্ৰশ্ন আপোনালোকৰ বাবে ভাৰতৰ কোনখন ৰাজ্যত 3টা সন্তানৰ ওপৰত জন্ম দিলে 10,000 টকা জৰিমনা বিহা হয়? অপশ্যন কেইটা হৈছে অসম, বিহাৰ, কেৰালা আৰু পঞ্জাৱ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে 3 কেৰালা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে অকণমান হ'লেও উপকৃত হ'ল। ধন্যবাদ।